হাই এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। আমিও মোটামুটি ভালে আছোঁ। ৰাতিপুৱাই যাবলৈ ওলাইছোঁ এঠাইত আৰু দেউতাৰ লগত গৈ আছোঁ। আৰু এই ৰোডটো কোনে কোনে চিনি পায় কমেণ্ট কৰি জনাব। যিসকলে লৱাৰ আছামত থাকে তেওঁলোকে নিশ্চয় চিনি পায়। এই ৰোডখনৰ নাম হৈছে পঞ্চৰত্ন ৰোড। আৰু দেখিছে নিচেই কাষত ব্ৰহ্মপুত্ৰ, ভৰ ব্ৰহ্মপুত্ৰ, কেতিয়াবা ৰাগিয়াল ব্ৰহ্মপুত্ৰ, কেতিয়াবা বহুত শান্ত ব্ৰহ্মপুত্ৰ, হয়নে? কিমান যে মানুহৰ প্ৰাণ যায় আৰু কিমান যে মানুহৰ জীৱিকাও নিৰ্বাহ হয় এই ব্ৰহ্মপুত্ৰৰ ওপৰতে। মাছমৰীয়াসকলে মাছ মাৰি থাকে, তাৰ বাবে তেওঁলোকে ইনকাম কৰিব পাৰে আৰু কেতিয়াবা বহুত মানুহৰ প্ৰাণো গুচি যায়। এয়াই হ'ল আমাৰ ব্ৰহ্মপুত্ৰ। কি কৰিম আৰু, উপায় নাই। দেখিছে ৰাস্তাৰ কাষত, ব্ৰহ্মপুত্ৰৰ কাষত কি ধুনীয়া এটা মন্দিৰ। আৰু এই ৰোডটো চাই বহুত ভাল লাগে, মানে নিচেই কাষত ব্ৰহ্মপুত্ৰ আৰু ব্ৰিজটো দূৰৰ পৰা দেখা যায়। আৰু আহি আমি ফাইনেলি পাই গ'লোঁ ব্ৰিজটো। ভাবিলোঁ ব্ৰিজটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কোনে কোনে লৱাৰ অসমত অহা নাই তেওঁলোকে নিশ্চয় আহিব আৰু নৰনাৰায়ণ ব্ৰিজ দেখিব। আমাৰ লৱাৰ অসমত দেখিবলৈও বহুত বস্তু আছে। লৱাৰ অসমত আছে শ্ৰীসূৰ্য পাহাৰ, অসমৰ একমাত্ৰ সৈনিক স্কুল, টুক্ৰেশ্বৰী মন্দিৰ, য'ত আমাৰ মা কামাখ্যাৰ ভৰিৰ এটা অংশ পৰিছে। ভৰিৰ বুলি কৈছোঁ, কিন্তু আচলতে চৰণ বুলি ক'ব লাগে, যিহেতু তেওঁ ভগৱান। তো আৰু এয়া দেখিছে ব্ৰিজৰ অৱস্থা একেবাৰে নাই, মাজে মাজে ভাঙি গৈছে। আৰু আমি ৰৈ গৈ আছোঁ, কিয়নো ইমান বেছি ঠাণ্ডা লাগিছে। আৰু বাটতে আমাক বৰষুণেও ধৰিলে অলপ। ঘৰৰ পৰা যেতিয়া ওলাইছিলোঁ তেতিয়া কিন্তু ৰ'দো আছিল, কিন্তু ৰ'দ থাকিলেও অলপ পিছতে ৰ'দ গুচি একেবাৰে নিয়ৰেৰে ঢাকি পৰিছে আৰু পানীও পৰিছে এটুপ দুটুপ কৰি। আৰু ফাইনেলি আমি এতিয়া আহি পাইছোঁ ৰে'ল গেট। আৰু ইয়াতে এতিয়া এটা ট্ৰেইন যাবলৈ সময় হৈছে, যাৰ কাৰণে ৰে'ল গেটটো বন্ধ কৰি দিছে। সৰুতে এই ট্ৰেইন দেখাৰ মজাটোৱে বেলেগ আছিল, নহয়নে? আৰু সেই সৰুকালৰ স্মৃতিকে মনত কৰি আকৌ এবাৰ কেপচাৰ কৰি ল'লোঁ। আৰু ফাইনেলি আহি গ'লোঁ আমাৰ গন্তব্যস্থল, মেখেলা চাদৰৰ হ'লচেল মাৰ্কেটত। ইয়াৰ পৰা মোৰ দেউতাৰ দোকানৰ বাবে কিছু বস্তু লৈ যাম। ভালে থাকিব।